সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পটলৰ চাটনিৰ এটা ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো শেষলৈকে চাব। পটলখিনিৰ আগৰি কাটি ভালকৈ চুচি ল'ব আৰু তাৰপিছত টুকুৰা টুকুৰকৈ কাটি ধুই ল'ব লাগিব আৰু ধুই লোৱাৰ পিছত মিক্সি জাৰ এটাত দি দিব আৰু একেলগতে নহৰু, কেঁচা জলকীয়া, সোৱাদমতে নিমখ, নেমুৰ ৰস আৰু জোখমতে পানী দি প্ৰথমতে সুন্দৰ পেষ্ট এটা বনাই ল'ব। এয়া পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া পেন এখন গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু কেইটামান কালজিৰা দি দিব লাগিব আৰু কালজিৰাকেইটাৰ পৰা ধুনীয়া গোন্ধ ওলালে বনাই লোৱা পেষ্টখিনি দি দিব আৰু পেষ্টখিনিৰ পৰা কেঁচা গোন্ধ গুচি যোৱালৈকে ভাজি ল'ব আৰু অলপমান হালধি গুড়ি দি দিব। যেতিয়ালৈকে কেঁচা ভাৱটো গুচি নাযায় তেতিয়ালৈকে ভাজিব। এয়া পটলৰ চাটনি ৰেডি। ৰেচিপিটো ভাল লাগিলে অসমীয়া পাকঘৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈকে আহিলোঁ, ধন্যবাদ।